কি খবৰ? এয়া মই আৰু মোৰ ভণ্টি ছাতি লৈ লৈ আমি গৈ আছোঁ আমাৰ খেতি পথাৰলৈ। আহকচোন যাওঁ আজি আমাৰ পথাৰলৈ। এনেকৈ তিতাবনৰ ওপৰত খোজকাঢ়ি বাৰু কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগে দেই। এয়া আমি এতিয়া গৈ আছোঁ পথাৰলৈ চাহ দিবৰ বাবে। এয়া আগত মোৰ ভণ্টি লৈ গৈছে চাহ। এতিয়া আমি যাম আমাৰ কঠীয়াতলি। দেখাইছোঁ আপোনালোকক, আগলৈ চাই যাওক ভিডিঅ'টো। আজি বতৰটো অলপ ঠাণ্ডা, ৰাতিপুৱাৰ পৰা চিপচিপীয়া বৰষুণ দি আছে, ৰ'দ নাই লোৱা ইমান। সেয়ে পথাৰত কাম কৰা মানুহখিনিয়ে চাগে আজি ইমান কষ্ট পোৱা নাই। ৰ'দ দিলে কষ্ট হয় অলপ কাম কৰিবলৈ, ৰ'দত কাম কৰাখিনিয়েহে জানে ন কিমান কষ্ট। এয়া আমি আহি পালোহি আমাৰ কঠীয়াতলি। এয়া আমাৰ কঠীয়া সেউজীয়া সেউজীয়া, কিমান ভাল লাগিছে ন দেখি। এই ল'ৰাকেইজনে আমাৰ কঠীয়াতলি আছে, আমি সিহঁতৰ কাৰণেই চাহ আনিছোঁ এতিয়া। চ' এতিয়া চাহ দি লওঁ সিহঁতক। আজি ছেকেণ্ড ডে। ব'লক আজি আকৌ এবাৰ লৈ যাওঁ আপোনালোকক আমাৰ পথাৰলৈ। আজি আমাৰ কঠীয়া ৰুই থকা হৈছে। এই ৰোৱনী কেইগৰাকীয়ে আমাৰ আজি কঠীয়া ৰুই আছে পথাৰত। আজিও বতৰটো ঠাণ্ডাই, বৰষুণ দিয়া নাই, হ'লেও ৰ'দো নাই। ৰুই চাগে ভালেই পাইছে তাহাঁতে, ইমান গৰম পোৱা নাই। আমাৰ ইয়াতে প্ৰায়খিনি লোকৰে কঠীয়া ৰোৱা হৈ গৈছে অলৰেডি। আপোনালোকৰ ফালে কিমানখিনি ৰোৱা তোলা আগবাঢ়িছে প্লিজ কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব, আৰু নিউ ভিউৱাৰ্ছসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ এই সৰু চেনেলটো। আজিলৈ বাই বাই।